নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনালো আপোনালোকক প্ৰিয় চেনেল বিভিন্নলৈ। আজিৰ বিষয় ৰামচন্দ্ৰ। ৰামচন্দ্ৰই মহাত্মা গান্ধীক ধনুকাঁড়েৰে নহয়, গুলীয়াই হত্যা কৰিছিল। আপুনি বিশ্বাস কৰিবনে? সবিশেষ জানিবলৈ মোৰ চেনেল বিভিন্ন ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ। নাথুৰাম বিনায়ক গডছে ব্ৰিটিছ ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতীয়তাবাদীৰ প্ৰধান নেতা তথা সত্য আৰু অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ হত্যাকাৰী, যিয়ে ৩০ জানুৱাৰীত নতুন দিল্লীত নিচেই ওচৰৰ পৰা গান্ধীৰ বুকুত ৩টা গুলী নিক্ষেপ কৰি তেওঁক হত্যা কৰে। নাথুৰাম বিনায়ক গডছেৰ জন্ম হৈছিল পুনে জিলাৰ নেটিভিটি মিছন চেণ্টাৰত, এটা চিপপাউন ব্ৰাহ্মণ পৰিয়াল। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল ৰামচন্দ্ৰ। এটা দুৰ্ভাগ্যজনক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নাম নাথুৰাম ৰখা হয়। তেওঁৰ জন্মৰ আগতে তেওঁৰ পিতৃ মাতৃৰ ৩জন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল, যদিও আটাইকেইজন পুত্ৰৰে শিশুকালতে মৃত্যু হ'ল। ঘৰৰ ল'ৰা সন্তানৰ ওপৰত কিবা সাওপাত লগা বুলি ভাবি ঘৰৰ মানুহে প্ৰথম কেইবছৰমান ৰামচন্দ্ৰক ছোৱালী হিচাপে লালন পালন কৰে আৰু তেওঁৰ নাক পিন্ধাই নাকফুলি, মাৰাঠীত নাথ পিন্ধাই দিয়া হয়। তেতিয়াৰে পৰা তেওঁৰ নাম নাথুৰাম, নাকফুলি পৰিহিত ৰাম। পিছলৈ অৱশ্যে নাথুৰামৰ কনিষ্ঠ ভাতৃ এজন জন্মৰ পাছত তেওঁক সকলোৱে ল'ৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়। বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত তেওঁ গান্ধীক যথেষ্ট সন্মান কৰিছিল। হাইস্কুলৰ শিক্ষা আধাতে এৰি গডছে বিভিন্ন হিন্দু জাতীয়তাবাদী সংগঠন যেনে হিন্দু মহাসভা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) আদিৰ লগ লাগে। অৱশ্যে RSSে তেওঁ 1930 দশকৰ মাজতে দল এৰা বুলি দাবী কৰে। গডছেয়ে হিন্দু মহাসভাৰ কাৰণে অগ্ৰণী নামৰ মাৰাঠী বাতৰি কাকত এখন আৰম্ভ কৰে, যাক কিছু বছৰ পিছত হিন্দু ৰাষ্ট্ৰ নাম দিয়া। প্ৰথমাৱস্থাত হিন্দু মহাসভাই ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কিন্তু যেতিয়া হিন্দুসকলৰ ইচ্ছাৰ বিৰুদ্ধে কেতবোৰ বিষয়ত গান্ধীয়ে আমৰণ অনশন কৰি ক্ৰমাগত বিৰোধিতা কৰিবলৈ ল'লে, গডছেয়ে গান্ধীৰ আদৰ্শক ত্যাগ কৰে। গডছেৰ মতে গান্ধীয়ে বিভিন্ন অমান্য আৰু অৰাষ্ট্ৰীয়ভাৱে মুছলমানসকলৰ ইচ্ছাক অগ্ৰাধিকাৰ দিছিল। ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত সৃষ্টি হোৱা ধাৰ্মিক অস্থিৰতাৰ ফলত হেজাৰ হেজাৰ মানুহে প্ৰাণ হেৰুৱাইছিল আৰু এই বিভাজনৰ বাবে গডছেয়ে গান্ধীজীকেই জগৰীয়া কৰিছিল। গডছে গান্ধীৰ সম্পূৰ্ণ অহিংসা নীতিৰ ঘোৰ বিৰোধিতা আছিল। তেওঁ ভাবিছিল যে অহিংস আদৰ্শই অন্যান্য ধৰ্মসমূহক প্ৰতিহিত কৰিবলৈ হিন্দুসকলৰ উদ্যম নাশ কৰি পেলাব আৰু হিন্দুত্বই আত্মৰক্ষাৰ শক্তি হেৰুৱাই এক স্থায়ী দাসত্বৰ শিকলিৰে বান্ধ খাব। তেওঁ মহাত্মা গান্ধীক হত্যা কৰাৰ এক প্ৰধান কাৰণ বুলি কোৱা হয়। 1948 চনৰ 30 জানুৱাৰী তাৰিখে সন্ধিয়া প্ৰাৰ্থনাৰ সময়ত গডছে গান্ধীৰ ওচৰলৈ আগবাঢ়ে। যেতিয়া তেওঁ হাউলিক প্ৰণাম কৰে, গান্ধীৰ সহায়কাৰী আভা চট্টোপাধ্যায় নামৰ মহিলাগৰাকীয়ে তেওঁক কয়, ভাই, বাপুৰ পলম হৈছে, আৰু তেওঁক আঁতৰাই দিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ আভাক এটা ফালে ঠেলি গান্ধীৰ বুকুত বেৰেক এম 1938 চেণ্টিমিটাৰ অট'মেটিক পিষ্টলেৰে 3টাকৈ গুলী মাৰে। লগে লগে গান্ধী মাটিত ঢলি পৰে। 1949 চনৰ 8 নৱেম্বৰত গডছেক ফাঁচীৰ আদেশ দিয়া হয়। এই মৃত্যুদণ্ডই গান্ধীৰ অহিংস আদৰ্শক অপমান কৰিব বুলি ভাবি গান্ধীজীৰ 2 পুত্ৰ আৰু জৱাহৰলাল নেহৰুই গডছেক ক্ষমাদান কৰা মত আগবঢ়াই নিৰ্দেশৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশেষত 1949 চনৰ 15 নৱেম্বৰত আম্বালা জেইলত সহযোগী নাৰায়ণ আপ্তেৰ সৈতে গডছেক ফাঁচী কাঠত ওলমোৱা হয়। আগলৈ এনেধৰণৰ প্ৰতিবেদনসমূহ চাই থাকিবলৈ বিভিন্ন ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ।